Hello everyone. So বহুত দিন পিছত নিয়াৰ এবাউট ক'ব গ'লে 1 year হ'ব. After 1 year মই গৈ আছোঁ ৰাইডত again back to the base. So এতিয়া কেছটো হৈছে যে মই আজি কি বাইক লৈ যাম আৰু ক'ত যাম একো নকওঁ, চব ছাৰপ্ৰাইজ. এতিয়া মই ৰেডি হ'লোঁ, ইটছ 6:30 এণ্ড আমি টাইম দিছিলোঁ 4টা বজাত মৰ্ণিং. চ' মই ৰেডি, মোৰ বেগ ৰেডি হৈ গ'ল. এয়া মোৰ বেগ, ইটছ ৰেডি. তাৰপিছত এতিয়া মোৰ লাগেজ ৰেডি হৈ গ'ল, বাইক তলত আছে আৰু যাবলৈ মই ৰেডি. ব'লক ক'ত যাম, কিন্তু এটা অলপমান হিণ্ট দিওঁ. ইটছ নিয়াৰ এবাউট 700 কিলোমিটাৰমান হ'ব, আপ এণ্ড ডাউন মষ্ট প্ৰবেবলি 700 কিলোমিটাৰমান হ'ব এণ্ড পাহাৰতে হয়. চ' ব'লক চাওঁ লেটছ গো. চ' মই ওলালোঁ এতিয়া, আৰু এতিয়া টাইম হৈছে 6:51 আৰু গোটেইকেইটাক কৈছোঁ যাবলৈ. কোন কোন যাব চব ৰখি আছে বাৰু, গম পাব. এজন ৰখি আছে মষ্ট প্ৰবেবলি ওৰাঙত, আৰু বাকীকেইজন জালুকবাৰীলৈ গৈ থাকিব দিছিলোঁ আৰু তেওঁলোকে গৈ আছে পালে এজনে, আৰু এজনে ভৰলৈ গৈছে, আৰু মই এতিয়াও গীতানগৰতে আছোঁ. চ' বাইক কোনখন এতিয়া, এইখন চাওক, CFMOTO. ইটছ MT650. MT650 লৈ কিনে যাই আছোঁ মই এতিয়া. আৰু ক'ত যাম এতিয়াই নকওঁ, বাট ইটছ অন মাউণ্টেইনছ. পাহাৰত যাম, ক'ত যাম এতিয়া MT লৈ, বলক যাওঁ. চ' ইহঁত দুজনে জালুকবাৰীত ৰখিম বুলি কয়. তেওঁলোকে আমিনগাঁও ক্ৰছ কৰি তাতে পেট্ৰল পাম্পত ৰখি আছে বুলি কৈছে. এটা হিন্দী দিওঁ, মই যাম আগৰ পৰা বাইহাটাৰ পৰা ৰাইট ছাইড, ডেট মিনছ মঙলদৈ ছাইডে যাম. অলপ গেছটো কৰিব পাৰিছে চাগে, বাট নট টাৱাং. অ'কে, টাৱাং নহয় কিন্তু. এয়া পাৰভেজ, ক'ত যাবা, ৰেডি নে? ক'ত যাম নক'বা, ক'ত যাম নক'বা দেই, চব ছাছপেঞ্চৰ আছে. এই বিট্টু, কবিৰ ৰেডি, পূৰা নতুন হেলমেট, নতুন জেকেট. NK 650 লৈ ল'ৰা ৰেডি, এইফালে NK 300 লৈ ল'ৰা ৰেডি. এতিয়া যাওঁ আমি, এইটো মোৰ থোপৰাতে মই দেখাই দিছোঁ. ব'ল বহুত দেৰি হৈ গ'ল, লেটছ গো. চ' ইটছ ৰেইনিং. এতিয়া আমাক ৰেইনকোট লাগে, চবে ৰেইনকোট পিন্ধাত লাগিল. বেচেৰা ৰেইনকোট অনা নাই. কি হ'ব এতিয়া? চ' বেয়া বৰষুণ দি আছিলে, আমি চাংচাৰিৰ পৰাই ভিজিলোঁ বেয়াকৈ. কেমেৰা খুলি থৈ দিছিলোঁ, ৰেকৰ্ডিং কৰা নাছিলোঁ. এতিয়া বৰষুণ ৰখাৰ কাৰণে কেমেৰা লগালোঁ. গোটেই বান্দৰ ভিজাই দিলোঁ গোটেইবোৰে, ইয়াকতো ক'বই নালাগে. আৰু এতিয়া কি পালোঁ এইখিনি জেগা? দৰং জাষ্ট ক্ৰছ কৰিলোঁ, দলগাঁও পাৰ হ'লোঁ ন, দলগাঁও জাষ্ট পাৰ হ'লোঁ. আৰু ওৰাঙলৈকে কিমান, 50 নহয় 30 কিলোমিটাৰ আছে, 30 কিলোমিটাৰ হ'ব, 30 কিলোমিটাৰ আছে ওৰাং. তাতো এজন ৰৈ আছে, কোন হয় এজন আপুনি গম পাইছে চাগে, বাট গম পাব তাতে গৈ কেনে. যাওঁ এতিয়া, চান্স পালে হ'ল, খালি খাওঁ নাখাওঁ এতিয়া নাখাওঁ, দেৰিকৈ খাম. মোৰ এতিয়া একদম দেৰি হৈছে, নাই বেয়া বান্দৰ ভিজাই দিলে দুটাই. দাদা নাখাওঁ দিয়ক, এতিয়া একদম দেৰি হৈছে, ইয়াৰ হল ওলাই দিওঁ. ওৰাং 48 কিলোমিটাৰ আছে আৰু ব'লৈ. চ' এতিয়া আমি আহি পাই গ'লোঁ ওৰাং, আৰু আমি অলৰেডি ড্ৰেছটো চেঞ্জ কৰিলোঁ, মানে ৰেইনকোট চেঞ্জ কৰিলোঁ. আৰু আমাৰ লগত যোন যাব সেইজন মানুহ ৰখি আছে ইয়াতে. একচুৱেলি কি বহুত ভোক লাগিছে, আগত খাই লওঁ, আচলতে চবকে ইনফৰ্ম কৰাই আছোঁ. ত' কি খাওঁ, ইয়াক অৰ্ডাৰ দিব দিছিলোঁ, পৰঠা অৰ্ডাৰ দিলে, এণ্ড আমাৰ পৰঠা ইজ ৰেডি. চাটনি, ভাজি, চব্জি, পৰাঠা, লেটছ হেভ ইট. এইজন হৈছে আমাৰ লগত যাব এতিয়া. মই যে কৈছিলোঁ নামটো যে কোৱা নাছিলোঁ কোন যাব,
ৰেডি হৈ আছে, ওৰাঙত ৰৈ আছিলে। আৰু এজন কোন হয় গম পায়, মোৰ বছ। আগৰ ভিডিঅ'ত দেখিছে। আৰু আমি ক'ত যাম চাইডলৈ কোৱাই নাই, নকওঁ বুলি ভাবিছোঁ এতিয়ালৈকে। লাষ্টত কম নেকি? অলপ গৈ থাকোঁ। লাষ্টত বহুত হেডছেট নিউজ আহিব, তাতে আমি কম। আমি গেটত কৈ দিম, যেনে জাগা গৈ আছোঁ তাতে গেট এটা কৰে, গেটত মানে অলপ কাম আছে, গেটটোত যেতিয়া কাম কৰিম তেতিয়া এখন ক'ত সোমাই আছোঁ। গম পাই গ'লে যোনে যোনে গৈছে আগতে গম পাইছে চাগে। আমি ৰাইট টাৰ্ণ লোৱাৰ পৰাই গম পাইছোঁ মেক্সিমামে চাগে। তো বলকচোন কিমানখিনি ৰাইড হৈ চাওঁ আৰু যাওঁ। চ' এতিয়া বাইকখন চেঞ্জ কৰিলোঁ এণ্ড আহি গ'লোঁ MK 650। মোৰ লগৰ এটা আছিলে, লগৰটোৱে ডকুমেণ্টছ অলপমান ৰেডি কৰি থৈ দিলে, তাৰপিছত মোক দিলে এতিয়া। আৰু মই বাইকটো আকৌ মোৰ বাইকত আহি গ'লোঁ, MT-খনত আহি গ'লোঁ। মানে একচুৱেলি এইখন টুৰিংখন চলাই এতিয়া পুটুককৈ স্পৰ্টছ বাইকখন গুচি যাবৰ কাৰণে অলপমান কমফৰ্টনেছ নাইকিয়া হৈছে। সেইটো কাৰণে বোলো নাই এইখন লাগিব, এইখন মজা কমফৰ্ট পাই আছোঁ, এইখনে চলাম। সেইকাৰণে আকৌ এইখনতে আহি গ'লোঁ। এইখনত মানে পূৰা ব্ৰেকিং ক'ত মাৰোঁ কি মাৰোঁ চব গম পাই গ'লোঁ ন। সেইখনত পুটুককৈ আৰু চলি যাব বাৰু, কেছ নাই, কিন্তু মানে কি এইটোত মই বেছি মজা পাই আছোঁ। সেইকাৰণে এইটোৱে আৰু এতিয়া আমি ইয়াৰ পৰা দুটা ৰাস্তা আছে, এটা ভালুকপুং আছে আৰু এটা আপোনাৰ এটা বেলেগ ফালেৰে আছে, কিবা এটা চিনি নাপাওঁ মই। সেইটো আচলতে মই যোৱা নাই আজিলৈকে। ভালুকপুং হৈ গ'লে ৰাস্তাটো বহুত বেছি বেয়া বোলে। চ' ভালুকপুং হৈ নাযাওঁ, এইফালে ভালুকপুঙো যাব পাৰি। আমি বিশ্বনাথ চাৰিআলি হৈ যাম, আগৰ পৰা গৈ কিনে ৰাইট টাৰ্ণ ল'ব লাগিব, ৰাইট টাৰ্ণ লৈ কিনে যাম। তো বলক যাওঁ ৰাইট টাৰ্ণ লৈ কিনে। জাগা নাযায় চাৰি কিয় লাগিছিল? এইটো ক'ব লাগিব কিয় লাগিছিল? কি হৈছে? হেলমেটৰ এইটো লকটো ছিঙি গৈছিল। তাৰপিছত এইটো ক'ত পালে? ৰাস্তাত পালোঁ এইটো। তাৰপিছত নিজে বান্ধি লৈছা? নিজে বান্ধি আকৌ লগত চিলাই কৰিব দোকান টেইলাৰ সোমাইছিলা বোলে? নিজে টেইলাৰ হৈছিলোঁ। আধা ঘণ্টা লগাই দিলা, লেট কৰি দিলা? আধা ঘণ্টা ক'ত লাগিল? ধুনীয়া ৱেডাৰ, কি ধুনীয়া ফগ পৰি আছে, বৰষুণো দি আছে কিনকিনকৈ। কিন্তু বৰষুণ দিব নালাগে একচুৱেলি, এতিয়া শান্তি পাম। এতিয়া বৰষুণ অলপ দি আছে। লাঞ্চ টাইম 3:30 হ'ল, হোটেল কৌশিক। আৰু কৌশিকক লগ কৰিম, কৌশিকো আহি আছে। কেনে লাগিছে খাই ছাৰ? খানা ভালেই আছে, মাংসটো টেষ্ট কৰা নাই, কৰি চাম কেনেকুৱা লাগিছে। মোৰতো মাংস এনে ভাল লাগিবই। মাংস পাৰভেজ কি হৈছা? মাছ কি মাছ? এই কিবা বিকেট বুলি কয়। কি কয় বিকেট? মই খালি দুটাই মাছ চিনি পাওঁ, এটা হৈছে কাটা থকা মাছ, এটা কাটা নথকা মাছ। এয়া কাক লগ পালোঁ আমি, কৌশিক। কিমান বছৰ পিছত লগ পালোঁ? প্ৰায় 1 year পিছত লগ পালোঁ। তুমি মোৰ আগৰ ভিডিঅ'ত নাছিলা নেকি আকৌ? আচ্ছা, ই আমাৰ ভিডিঅ'ত নাছিলে, আগৰ কেতিয়ামতে আছিলে আমাৰ লগত। একচুৱেলি ফাইনেন্সাৰ আছিলে IDFC, আৰু তেতিয়াৰ পৰা আমি বহুত ভাল ফ্ৰেণ্ডছ।
লগ পালে ইয়াৰ ঘৰ ইয়াতে আৰু অলপ আইডিয়া আছিলে এনেকৈ যাবলৈ সেইফালে যাবলৈ কিমান টাইম লাগিব গোটেইখিনি ক'লে ভাত খাই আছিলোঁ আহি পেলাই লগ কৰিলোঁ এতিয়া যাওঁ ইয়াৰ পৰা ভাতটো খাই মজা লাগিলে ছাগলী মাংস পাইছোঁ অচম আৰু মুখৰ অৱস্থা নাই একদম পূৰা কালো হৈ গ'লোঁ এতিয়া যাওঁ বোলে দেই বহুত দূৰ আছে ইটানগৰ আৰু 21 কিলোমিটাৰ ইয়াৰ পৰা ইটানগৰ আৰু কিतना दूर हो अरुणाचल प्रदेश यस पाई गलो अरुणाचल प्रदेश আপোনালোকে যদি অৰুণাচল আহে ইন কেছ এইটো এটা নাম্বাৰ আছে আৰু এইটো এটা নাম্বাৰ আছে এই নম্বৰ হোৱাটছএপ কৰি দিয়ে ডকুমেণ্টছ পঠাই দিলে আগতীয়াকৈ ডকুমেণ্টছখিনি ৰেডি কৰি দিব পে'মেণ্ট অনলাইন কৰিব লাগিব 175 ল'ব এইটো এটা নাম্বাৰ আছে আৰু এইফালে এটা আছে পে'মেণ্ট ইহঁতে QR কোড পঠাই দিব পে'মেণ্ট অনলাইন কৰিব লাগিব কৰাৰ পিছত পাছ ৰেডি হৈ থাকিব এতিয়া আহি কিনে আপোনালোকে লৈ ল'ব পাৰিব চ' বহুত সুবিধা হ'ব এইটো আগতে হ'লে 175 ৰুপিজ ল'ব কৰি ল'ব পাৰিব আৰামছে তো আমি পাছ বনোৱা হৈ গ'ল এতিয়া যাওঁ কৰি থাকোঁ পাছ বনোৱা হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাম वेलकम टू इटानगर wow what a road আহি গ'লো ইটানগৰ পাই গ'লো ইটানগৰ से सीधा ইটানগৰ আৰু অকণমান চাগে most probably আৰু অলপ যাব আছে মেইন চিটিৰ কাৰণে most probably 8টা ৰাতিপুৱা 8টাই ধৰক আৰু 11 ঘণ্টা ৱাও একচুৱেলি ইমান টাইম নালাগে আমাৰ বৰষুণৰ কাৰণে বহুত টাইম লাগি গ'ল ন লেতেৰা বৰষুণ দিছিলে সেইকাৰণে তো ফাইনেলি আহি পালোঁ ক'ত থাকিম কি কৰোঁ চাওঁ বলকচোন আৰু কিয় আহিছোঁ সেই ৰিজনটো ক'ম লাহেকৈ Jing. অৰুণাচলৰ সমোসা আসাম টি ৰাজস্থানী ভুজিয়া বেংগলী তালৰ বৰা আৰু গাখীৰটো এতিয়া গৰু সুধিব লাগিব গৰুটো ক'ৰ হয় ইম্পৰ্টেণ্ট ফ্ৰম চাৰে এটা বস্তু জমনি বস্তু এটা দেখাম এতিয়া ইয়াৰ লগত গৰুৱে ইয়াৰ এটা জমনি বস্তু দেখাইছোঁ লিলিপুট বুলি লিলিপুটৰ পিন্ধি আছো লিলিপুটৰ কাপোৰ লিলিপুট বাচ্চাৰ হেৰি হয় মোক দি দিছে মই পিন্ধি লৈছোঁ আজি তোমাৰ ভাইটি ভণ্টি আছে নেকি সৰু 4 বছৰ 3 বছৰ নাই নাই তোৰ তোৰ ভতিজা ছোৱালীজনী আছে নহয় অঁ তাই কেনে আনিছিলে 2 বছৰ এতিয়া যে ফিউচাৰ প্ৰিভকাইছে বৰষুণ দিলে আকৌ সেইকাৰণে তুমি 2 বছৰ হৈছে এতিয়ালৈকে মোক তেতিয়া তুমি এইটো পিন্ধিলা কিয় লিলিপুটৰ কাপোৰ ক'ৰ পৰা ল'লা? মই ব্ৰেণ্ড নাচাব পিন্ধি লৈছোঁ আৰু দিয়া কমেণ্টত ক'ব সকলোৱে আৰু কিয় আহিছিলোঁ সেইটো কাইলৈ গম পাব
নেক্সট ভিডিঅ'টোত, কাৰণ নেক্সট ভিডিঅ'টোতহে আমাৰ কিবা এটা বস্তু ইণ্টাৰেষ্টিং ষ্টাৰ্ট হ'ব। কিয় আহিলোঁ ইটানগৰ, কি আছে ইটানগৰত, ঘপকৈ ছাডেনলি আহি গ'লোঁ যে, একোতো গমেই নাপাওঁ। তো চাই থাকিব নেক্সট ভিডিঅ'ত, কিহৰ কাৰণে আহিলোঁ কৈ আছোঁ নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই, টেক কেয়াৰ, ষ্টে ছেফ।